ভাৰতৰ মুঠ ৰাজ্য কিমান? উত্তৰ 29খন। 2 নম্বৰ প্ৰশ্ন, ভাৰতৰ অধিক জনবসতিৰ ৰাজ্যৰ নাম কি? উত্তৰ হ'ব উত্তৰ প্ৰদেশ। 3 নম্বৰ প্ৰশ্ন, ভাৰতৰ কম জনবসতিৰ ৰাজ্যৰ নাম কি? উত্তৰ ছিকিম। 4 নম্বৰ প্ৰশ্ন, অসমৰ ৰাজধানীৰ নাম কি? উত্তৰ দিছপুৰ। 5 নম্বৰ প্ৰশ্ন, অসমৰ জিলা কেইখন? উত্তৰ 27খন। 6 নম্বৰ প্ৰশ্ন, ৰেলৰ ইঞ্জিন তৈয়াৰ কৰা ঠাইৰ নাম কি? উত্তৰ হ'ব চিত্তৰঞ্জন আৰু জামছেদপুৰ। 7 নম্বৰ প্ৰশ্ন, ৰেলৰ ডিজেল ইঞ্জিন তৈয়াৰ কৰা ঠাইৰ নাম কি? উত্তৰ বাৰাণসী। 8 নম্বৰ প্ৰশ্ন, ৰেলৰ ডবা তৈয়াৰ কৰা ঠাইৰ নাম কি? উত্তৰ হ'ব পেৰাম্বৰ, বাংগালোৰ আৰু কলকাতা। 9 নম্বৰ প্ৰশ্ন, বিমান নিৰ্মাণ কৰা কাৰখানা ক'ত আছে? উত্তৰ হ'ব বাংগালোৰ আৰু কানপুৰ। 10 নম্বৰ প্ৰশ্ন, ৰেলৰ প্ৰধান কাৰ্যালয় থকা নগৰৰ নাম কি? উত্তৰ হ'ব কলকাতা, মুম্বাই, দিল্লী, গুৱাহাটী আৰু চেন্নাই। 11 নম্বৰ কুৱেশ্যন, ভাৰতৰ মহাকাব্য দুখন কি কি? উত্তৰ ৰামায়ণ আৰু মহাভাৰত। 12 নম্বৰ কুৱেশ্যন, ৰামায়ণ কোনে ৰচনা কৰিছিল? উত্তৰ মহাকবি বাল্মীকিয়ে। 13 নম্বৰ কুৱেশ্যন, মহাভাৰত কোনে ৰচনা কৰিছিল? উত্তৰ ব্যাসদেৱে। 14 নম্বৰ কুৱেশ্যন, ৰামায়ণ মহাভাৰতত কি ভাষাত লিখা হৈছিল? উত্তৰ সংস্কৃত ভাষাত। 15 নম্বৰ কুৱেশ্যন, হিন্দু ধৰ্মৰ গ্ৰন্থ কি? উত্তৰ বেদ। 16 নম্বৰ প্ৰশ্ন, গীতা কি আপোনালোকে জানেনে? উত্তৰ হিন্দুসকলৰ শ্ৰেষ্ঠ ধৰ্মপুথি। 17 নম্বৰ প্ৰশ্ন, উপনিষদ কি? উত্তৰ বেদৰ অংগ। 18 নম্বৰ প্ৰশ্ন, পুৰাণ কি? উত্তৰ হিন্দু ধৰ্মৰ ধৰ্মশাস্ত্ৰ। 19 নম্বৰ প্ৰশ্ন, ভাৰতৰ ডাঙৰ মহানগৰৰ নাম কি? উত্তৰ হ'ব মুম্বাই। 20 নম্বৰ প্ৰশ্ন, কাৰ দিনত চীনা পৰিব্ৰাজক আহিছিল? উত্তৰ হ'ব কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত। 21 নম্বৰ প্ৰশ্ন, চীনা পৰিব্ৰাজকজনৰ নাম কি আছিল? উত্তৰ হ'ব হিউৱেন চাং আছিল। 22 নম্বৰ প্ৰশ্ন, আহোমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? উত্তৰ চুকাফা। 23 নম্বৰ প্ৰশ্ন, চুকাফা কোন চনত ৰজা হয়? উত্তৰ 1228 খ্ৰীষ্টাব্দত। 24 নম্বৰ প্ৰশ্ন, আহোমৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহ। 25 নম্বৰ প্ৰশ্ন, কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ হ'ব নৰনাৰায়ণ। 26 নম্বৰ প্ৰশ্ন, নৰনাৰায়ণৰ সেনাপতি কোন আছিল? উত্তৰ চিলাৰায়। 27 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল? উত্তৰ চক্ৰধ্বজ সিংহৰ দিনত। 28 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি কোন আছিল? জানেনে আপোনালোকে? উত্তৰ হ'ব লাচিত বৰফুকন। 29 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধত মুছলমান সেনাপতি কোন আছিলে? উত্তৰ মানসিংহ। 30 নম্বৰ প্ৰশ্ন, কোন আহোম ৰমণীয়ে মোগলৰ লগত যুদ্ধ কৰিছিল? উত্তৰ হ'ব মূলা গাভৰু। 31 নম্বৰ প্ৰশ্ন, মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল? উত্তৰ ফ্ৰাচেংমুং বৰপাত্ৰ গোহাঁই। 32 নম্বৰ প্ৰশ্ন, জয়মতী কোন আছিল? উত্তৰ গদাধৰ সিংহৰ পত্নী আৰু ৰুদ্ৰসিংহৰ মাক আছিল। 33 নম্বৰ প্ৰশ্ন, নামদাঙৰ শিলৰ সাঁকো কোনে সজাইছিল? উত্তৰ গদাধৰ সিংহ। 34 নম্বৰ প্ৰশ্ন, জয়সাগৰ পুখুৰী আৰু দৌল কোনে সজাইছিল? উত্তৰ ৰুদ্ৰসিংহই। 35 নম্বৰ প্ৰশ্ন, শিৱসাগৰ পুখুৰী আৰু দৌল কোনে সজাইছিল? উত্তৰ শিৱসিংহৰ পত্নী অম্বিকা দেৱীয়ে। 36 নম্বৰ প্ৰশ্ন, জয়মতীক শাস্তি দিয়া ৰজাজনৰ নাম কি আছিল? উত্তৰ লৰা ৰজা। 37 নম্বৰ প্ৰশ্ন, লৰা ৰজাৰ আহোম নাম কি? উত্তৰ হ'ব চুলিগফা। 38 নম্বৰ প্ৰশ্ন, মোৱামৰীয়া বিদ্ৰোহ কেইবাৰ হয়? উত্তৰ 3 বাৰ। 39 নম্বৰ প্ৰশ্ন,
অসমলৈ মান কোনে আনিছিল? উত্তৰ বদন বৰফুকনে। 40 নম্বৰ প্ৰশ্ন, মানে অসম কেইবাৰ আক্ৰমণ কৰিছিল? উত্তৰ 3 বাৰ। ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ মাজত হৈছিল? উত্তৰ 1826 চনত ব্ৰিটিছ আৰু মান ৰজাৰ মাজত হৈছিল। 42 নম্বৰ প্ৰশ্ন, অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? উত্তৰ হ'ব পিয়লি ফুকন। 43 নম্বৰ প্ৰশ্ন, পিয়লি ফুকনৰ ফাঁচী কেতিয়া হৈছিল? উত্তৰ 1830 চনত। কোন আহোম ৰজাক ইংৰাজে বন্দী কৰি ৰাখিছিল? উত্তৰ হ'ব পুৰন্দৰ সিংহক। 45 নম্বৰ প্ৰশ্ন, মণিৰাম দেৱানৰ ফাঁচী কেতিয়া হৈছিল? উত্তৰ হ'ব 1858 চনত। 46 নম্বৰ প্ৰশ্ন, ভাৰতৰ জাতীয় ফুল কি? উত্তৰ হ'ব পদুম ফুল। 47 নম্বৰ প্ৰশ্ন, ভাৰতৰ জাতীয় পশু কি? উত্তৰ হ'ব বাঘ। 48 নম্বৰ প্ৰশ্ন, ভাৰতৰ জাতীয় চৰাই কি? উত্তৰ হ'ব ময়ূৰ। 49 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় সংগীত কিমান সময় গাব লাগে? উত্তৰ 47 ছেকেণ্ড। 50 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন? উত্তৰ হ'ব কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। বন্ধুসকল, যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ সদায় পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।